নমস্কাৰ বন্ধুসকল মই মৃদুস্মিতাই মোৰ চেনেল আছামিজ বুকটুবাৰলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই ইয়াত অসমৰ বিভিন্ন কিতাপৰ বিষয়ে আলোচনা কৰো যেনে নাটক গল্প উপন্যাস ইত্যাদি হে আপোনালোক যদি অসমীয়া কিছু কিতাপৰ বিষয়ে আগ্ৰহী তেতিয়া হলে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি লব পাৰে আৰু লগতে মই প্ৰত্যেকটো সপ্তাহৰ বুধবাৰ আৰু শনিবাৰে মোৰ ভিডিঅবোৰ আপোনালোকৰ আগলৈ লৈ আহো হেয়ে মোৰ ভিডিঅটো চাই আপোনালোকে কেনেকুৱা পালে এবাৰ কমেন্ট বক্সত গৈ এটা কমেন্ট কৰি জনাব বৰ্তমান যেহেতু গোটেই পৃথিৱী কৰোনা ভাইৰাছৰ বাবে লকডাউনত আছে হেয়ে বিশেষকৈ অসমত লকডাউনৰ এক যোগাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় আৰু সেইটো হৈছে অসমৰ প্ৰায়বোৰ পাঠকে বৰ্তমান সময়ত কিতাপৰ আমেজ লবলৈ গৈ আছে হে এইটো এটা বৰ ভাল খবৰ আৰু অসমীয়া সাহিত্যৰ বাবেও এটা যোগাত্মক দৃষ্টিভংগী মোৰ আজি কিতাপখন হৈছে হোমেন বৰগোহাঁই ডাঙৰীয়াৰ হালধীয়া চৰায়ে বাওধান খায় হালধীয়া চৰায়ে বাওধান খায় কিতাপখনত বৰগোহাঁই ডাঙৰীয়াই বৰ সুন্দৰকৈ অসমীয়া কৃষকসকলৰ বা খেতিয়কসকলৰ মানে জীৱন প্ৰক্ৰিয়া বা সমাজত তেওঁলোকৰ বিভিন্ন সমস্যা আৰু তেওঁলোকৰ জীৱন প্ৰণালীৰ ওপৰত বৰ সুন্দৰকৈ লিখি উলিয়াইছে আৰু সেইটো ইয়াতো হোৱা দেখা যায় যে মাৰ্ক্সবাদীসকলে সদায় উচ্চ শ্ৰেণীৰ লগত নিম্ন শ্ৰেণীৰ মানে পাৰ্থক্য নাইকিয়া কৰি এখন ক্লাছলেছ সোসাইটি গঢ়াৰ যি এক সপোন হেতু মাৰ্ক্সসকলে আগলৈ মানে দাঙি ধৰিছিলে আমাৰ আগত লগতে হিন্দী সাহিত্যৰ প্ৰেমচন্দ্ৰৰ যিবোৰ মানে উপন্যাস তাতো আমাৰ কৃষকসকল সেই সময়ত যে কেনেকৈ কিছু মহাজন বা ডাঙৰ লোকৰ হাতত নিজেই শোষিত হ'বলগীয়া হয় বা বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেই বিষয়ে গোদান নামৰ কিতাপখনতো ধুনিয়াকৈ উল্লেখ কৰিছে আৰু আমাৰ হালধীয়া চৰায়ে বাওধান খায় হোমেন বৰগোহাঁই কিতাপখনতো এজন কৃষকৰ দুখ যন্ত্ৰণানো কেনেকুৱা তেওঁ মাটিডৰাই যে তেওঁৰ সব সকলো তেওঁৰ গৰুহালেই যে তেওঁৰ সকলো সেই বিষয়ে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে তেতিয়াহলে বলকচোন বন্ধুসকল আজি আমাৰ ভিডিঅটো মই আগুৱাই নিও কাহিনী ভাগ হৈছে এনেকুৱা যে এজন খেতিয়ক যাৰ নাম ৰখেশ্বৰ বৰা আৰু তেওঁৰ এগৰাকী পত্নীৰ লগতে 7টা সন্তানৰ সৈতে তেওঁ জীৱন নিৰ্বাহ কৰি আছিল এই পুৰা মাটিত খেতি কৰি তেওঁলোকৰ নিজৰ যাৱতীয় সামগ্ৰীসমূহ বা জীৱনৰ লাগতিয়াল সমস্যাসমূহৰ মাজেৰে আগবাঢ়ি গৈ আছিল খেতি কৰিয়ে কিন্তু কি হয় দুমাহ ধৰি যেতিয়া বৰষুণৰ অভাৱ হয় তেতিয়া তেওঁলোকে খেতি কৰিব পৰা নাছিল আৰু উপন্যাসখনৰ আৰম্ভণিতে তেওঁ লেখকে ইমান সুন্দৰকৈ লিখিছে যে যেতিয়া এজাক বৰষুণ আহাৰ মানে সম্ভাৱনা দেখে বা যেতিয়া বৰষুণ জাক আহে হয়তো সেই খেতিয়কজনৰ মনতে যে পথাৰৰ বীজবোৰ তেওঁৰ মনত সিঁচি গৈছিলে যে মনত যেটো উদ্দীপনা বা উৎসাহ জাগিছিলে যে খেতি ভাগ হ'ব তেওঁৰ 7টা সন্তানৰ সৈতে তেওঁৰ পৰিয়ালটোক আগুৱাই লৈ যাব পাৰিব সেইটো এক বৰ ধুনীয়া পদক্ষেপ লৈ পেলে দেখুৱাইছে কিয়নো সেই সমস্যাবোৰ যদি আজি মই জুকিয়াই চাবলৈ খোজো বা আজি আমাৰ সমাজে জুকিয়াই চাব খোজে সেইটো কিন্তু বৰ এক দুখ লগা বিষয় আজি মোৰ দেউতাও যেহেতু খেতিয়ক আমাৰ লগত যদি আজি সেই ঘটনাটোৱে হ'লহেতেন হয়তো মোৰো এনেকুৱাই হ'লহেতেন বা মোৰ পৰিয়ালৰ মাজতো এনেকুৱা ধৰণৰ এক সমস্যাই দেখা দিলেহেতেন বৰ দুখ লগা আৰু যেতিয়া মই কিতাপখন পাঠ কৰিছিলো সঁচাকৈ মনটো বৰ বিষাদ জাগি উঠিছিল মনত আৰু এনে ভাৱ হৈছিল যে সেই পৰিস্থিতিত হয়তো আমাৰ ঘৰখন আছে আৰু মই তাত সঁচাকৈ সোমাই পৰিছিলো আৰু সঁচাই মোৰ দুইধাৰে চকু পানী বৈ গৈছিল কাহিনী ভাগ এনেকুৱা যে যেতিয়া মহাজন বা এটা সময়ত এনেকুৱা আছিল যে কিছু লোকৰ ইমানবোৰ সা সম্পত্তি থকাৰ পিছতো কিন্তু দুখীয়াসকলক কেতিয়াও স্থান দিয়া নাছিলে বা নিজৰ মাটিকনৰ পৰাও নিজৰ ক্ষমতাৰ কাৰণে বঞ্চিত কৰিছিলে ঠিক আমাৰ কাহিনীটো আজি এনেকুৱাই হয় কি হয় যেতিয়া কৃষকজনে নিজৰ খেতিৰ বাবে আগুৱাই গৈছিলে দুমাহৰ মূৰত বৰষুণ পৰাৰ কাৰণে যেতিয়া তেওঁ খেতি কৰিবলৈ গৈছিলে তেতিয়া গাঁৱৰে মহাজনজন আহিছিলে আহি পেলাই কৈছিলহি যে এই টুকুৰা মাটি তোৰ নহয় হে তই কষ্ট নকৰিবি আৰু এই টুকুৰা মাটিৰ কাৰণে তই খেতি কৰিব নালাগে তেতিয়া তেওঁ কৈছিল ৰখেশ্বৰে কৈছিলে সনাতন শৰ্মাক কৈছিলে যে দেউতা মোৰটো এই পুৰা মাটিৰেইটো মই মোৰ 7টা সন্তানৰ সৈতে মই জীৱিকা নিৰ্বাহ কৰি আছো আপুনি যদি তেনেকুৱা কৰে মই কিন্তু অকালতে আত্মহত্যা কৰিব লাগিব আৰু এই বধৰ মানে আপুনি ভাগি হ'ব নালাগে দেউতা মোক মাটি ঘূৰাই দিয়ক তেতিয়া কৈছিল যে তোৰ দেউতাৰে যেতিয়া বন্ধকত দিছিলে মাটি
এপুৰা সেই মাটি কিন্তু তহঁতে আজিলৈকে ঘূৰাই লোৱা নাই তেতিয়া সনাতনে কয় যে নহয় দেউতাই দিয়া বন্ধক মই মুকুলাইছো আৰু তেতিয়াৰ দিনতেই কিন্তু এই বন্ধক আপোনালোকৰ পৰা উঠাই লোৱা গৈছে দেউতাকে মানে সেইবোৰ কথা তেওঁক আগতেই কৈ থৈ গৈছিলে কিন্তু সময়ৰ লগে লগে কি হয় কাগজ পাতিৰ কথা পাহৰি যায় আৰু সনাতন শৰ্মাই সেইখিনিতে কয় যে তোৰ যিবোৰ কাগজ পাতি মোৰ হাততেই আছে তই এইখিনি মাটিত খেতি কৰিব নালাগে কিন্তু সনাতনে সেইখাৰ কথা কোৱা পিছত আমাৰ ৰখেশ্বৰে কয় যে এই কিন্তু মাটিৰ খাজনা আজি বহু বছৰে ধৰি মই দি আছো এনেকৈ সময় অতিবাহিত হৈ যোৱাৰ লগে লগে সিহঁতৰ যেতিয়া এই বিপৰ্যয় মূৰৰ ওপৰত ভাগি পৰে তেতিয়া কি হয় সিহঁতে আগবাঢ়ি যায় ৰখেশ্বৰে আগবাঢ়ি যায় যে কোনো অফিস বা কাছাৰী বা আদালতৰ ওচৰত গৈ তেওঁলোকে গোচৰ ৰুজু কৰিব আৰু গোচৰ ৰুজু কৰিলে কি হ'ব যে সমাজত কি হয় ইমান ডাঙৰ অফিচাৰসমূহ থাকে বা কিবা থাকে কোনেও আজিৰ দিনত মই নকওঁ সকলোৱে কিন্তু প্ৰায় আজি অফিচাৰবোৰে নিজৰ মুনাফা বা নিজৰ টকাৰ অবিহনে কাকো কৰি নিদিয়ে আৰু সঁচাকৈ আমাৰ দুখীয়া শ্ৰেণীৰ যিসকল খেতিয়ক বা যিসকল লোক যি দুবেলা দুমুঠি খাই জীয়াই থাকে তেওঁৰ কথা চিন্তা কৰিবলগীয়া কিন্তু কোনো নাই যিসকল প্ৰতিনিধি আমি নিৰ্বাচন কৰি দিওঁ যিসকল মানুহক আমি এখন গাদীত বা ৰাজপ্ৰসাদত বহুৱাই দিবলগীয়া হয় তেওঁৱে কিন্তু আমাৰ দুখীয়া শ্ৰেণীৰ কথা কেতিয়াও নাভাবে কিয়নো নিৰ্বাচনৰ আগত আহি বিভিন্ন কথা কৈ যোৱাৰ উপৰিও তেওঁলোকে বিভিন্ন প্ৰলোভন দি যায় কিন্তু সেয়া যে প্ৰকৃত অৰ্থত সাৰ্থক হৈ উঠে সেয়া জানো দেখিবলৈ পোৱা যায় কেতিয়াও নহয় আৰু মই কওঁ যে দামী গাড়ী এচি থকা ৰুমত মানুহ থাকিলেই দুখীয়াৰ বা সমাজৰ সমস্যাৰ বিষয়ে মানুহে কেতিয়াও জানিব নোৱাৰে সেয়ে মই আহ্বান কৰোঁ সকলোৱে যে আজিৰ যি এক পৰিস্থিতি সেয়ে সকলোৱে সকলোক কিবা নহয় কিবা এটা সহায়ৰ হাত আগবঢ়াওক বাৰু এইখিনিতেই কাহিনীটো আগুৱাই যায় কওঁ কি যেতিয়া মণ্ডলজনৰ গাঁৱৰ মণ্ডলজনৰ ওচৰত গৈ এই বিষয়ে গৈ কথা পাতিলে গৈ তেতিয়া গাঁৱৰ মণ্ডলজনে ক'লে যে আইনৰ চকুৰে যদি মই তোমাক চাবলৈ যাওঁ তেতিয়া মই তোমাক মৰমৰ দৃষ্টিৰে চাব নোৱাৰিম আৰু মৰমৰ দৃষ্টিৰে যদি মই তোমাক চাবলৈ যাওঁ আইনে কিন্তু মোক ক্ষমা নকৰিব ঠিক তেনেকৈ তেওঁ এটা মানে উপায় দিলে যে তুমি যদি এইটো বিষয়ে কেছ কৰিব যোৱা তে কেছ কৰিব গ'লে তুমি কিন্তু তোমাৰ মাটিখিনি নাপাবা কিন্তু তথাপিও তুমি যে তাত মাটিত খেতি কৰি থাকিব পাৰিবা আৰু তোমাৰ বদলি মহাজনে কেতিয়াও বেলেগক সেই মাটি টুকুৰাত খেতি কৰিবলৈ দিব নোৱাৰে ঠিক সেই পৰিপ্ৰেক্ষিততে তেওঁ গ'ল আদালতলৈ আদালতত গৈ কেছ ভাগ দিলে কেছ ভাগ দিয়াৰ লগে লগে আহি পৰিল টকাৰ সেই যিজন খেতিয়কে নিজৰ মানে হাতুটা ল'ৰা ছোৱালীৰ কথা নিজৰ পৰিবাৰৰ লগত যেনেকৈ মানে এক যেনে তেনে দুখীয়া হিচাপে জীৱন নিৰ্বাহ কৰি আছিল তেনজন মানুহে এজন অফিচাৰ বা কাৰোবাক ঘুষ খুৱাই পেলাই মানে কেছ জিকাটো কেতিয়াও সম্ভৱ নহয় আৰু সেয়ে কি কৰিলে তেওঁ থিৰাং কৰিলে যে তেওঁ ঘৰৰ গাইজনী বেচি দিব আৰু সেই গাইজনী একমাত্ৰ তেওঁলোকৰ সম্বল আছিল আৰু তেনেকৈ তেওঁলোকে পইচা উপাৰ্জন কৰিছিল আৰু এইখিনিতে এই কাহিনীটোত এটা বিশেষ দেখিবলৈ পোৱা যায় আমাৰ গাঁৱৰ হুজা বা যিসকল খেতিয়কে আছে প্ৰায় কাহিনীটো পঢ়িব পোৱা গৈছে যে বহুতেই মানে নিজৰ খংটো সদায় ঘনীয়েকজনীৰ ওপৰতে এৰে আৰু কি হয় সদায় ঘনীয়েকে পিটন খাবলগীয়া হয় আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ এটা সাধুত বা এটা কাহিনীত বৰ ধুনীয়াকৈ তেওঁ মানে কৈ লিখি দিছে যে গাঁৱৰ চহাসকলে কেনেকৈ ঘনীয়েকৰ ওপৰত গৈ পেলাই হালোৱাৰে চাৰি কোবন খুৱাই ভাত কেইটামান দেৰিকৈ পোৱালেও হয়তো কিবা এটা বস্তু অকণমান অসুবিধা হ'লেও সদায় ঘনীয়েকৰ ওপৰতে যাৰ জুলুমটো পৰে আৰু ঠিক তেনেকৈ এই উপন্যাসখনতো সেইটোৱে দেখা গৈছে আৰু সময়ৰ লগে লগে কি হয় গৰুজনী বেচি দিয়ে গৰুজনী বেচাৰ সময়ত যেতিয়া তেওঁ অফিচাৰক যোগান ধৰিবলৈ কিছু টকা লৈ যায় তথাপিও কিছু পইচা কম পৰি যায় সময় আগুৱাই যোৱাৰ লগে লগে কি হয় তেওঁ সেই ডাঙৰ পুত্ৰ শুন্তিক মণ্ডলৰ ঘৰত চাকৰ হিচাপে দিবলগীয়া হয় কিয়নো তেওঁলোকে আলোচনা কৰে মাক কেতিয়াও মান্তি নাছিল পুত্ৰক তেনেকৈ চাকৰ হিচাপে ৰাখিবলৈ কিন্তু বাপেকে ভাবিছিল যদি তেওঁক পঢ়া শুনাৰ পৰা বাদ দি বেলেগ ঘৰত ৰখা হয় যদি তেনেকৈ তাৰ পৰা 2 টকা গোটাই পেলাই তাৰ পইচাৰ যদি মাটিকণ মুকলাব পৰা যায় হয়তো তেতিয়াহে সেইজন ল'ৰাই আগলৈ জীৱনত কিবা এটা কৰি খাব পাৰিব কিয়নো তেওঁলোকে কেতিয়াও কল্পনা কৰিব পৰা নাছিল যে এনেকুৱা এখন সমাজত আছিল বা এনেকুৱা দুখ আৰু সমস্যাৰ লগতে অভাৱে এনেকুৱাকৈ জৰ্জৰিত কৰিছিল যে কেতিয়াও উচ্চ শিক্ষাৰ কথা ভাবিব পৰা নাছিল আৰু ভাবিব পৰা নাছিল যে তেনেকুৱা ল'ৰা এটাই গৈ কেতিয়াবা কিবা এটা ডাঙৰ কাম কৰিব পাৰিব এনেকৈ সময় আগুৱাই গ'লগৈ তেওঁক তেনেকৈ ৰখা হ'ল ৰখাৰ লগে লগে কি হয় সময় আগুৱাই যায়
কিন্তু মহাজন সনাতন শৰ্মাই এদিন ইলেকশ্যনত উঠে আৰু ইলেকশ্যনত উঠাৰ লগে লগে কি হয় যেতিয়া বিৰোধী পক্ষই গম পায় যে তেওঁ তেনেকৈ ৰখেশ্বৰৰ পৰা মাটিৰ কাঢ়ি লয় আৰু সেই সময়তে বিৰোধী পক্ষই চক্ৰান্ত চলাই তেওঁলোকক মানে ৰখেশ্বৰৰ ফালে লৈ লৈ সনাতনৰ ফালে মানে বেয়াকৈ গাবলৈ আৰম্ভ কৰি দিয়ে আৰু তেনেকৈ যেতিয়া কথাটো সনাতনে গম পায় সনাতনে কি কৰে তেওঁলোকক মাটিৰ যিবোৰ কাগজ পত্ৰ আছিল সনাতনক উভতাই দিয়ে কিন্তু উভতাই দিয়াৰ পাছতো সেই যে মাটি তেওঁলোকে উভতাই নলব বাকি নিৰ্বাচন যোৱাৰ পাছত যে উভতাই নলব তাৰ জানো কিবা মানে থাকি আৰু এনেকুৱা মানুহে যে এনেকুৱা কৰিব নোৱাৰিব তাৰ জানো আপোনালোকে কেতিয়াবা উল্লেখ কৰিব পাৰিবনে কিয়নো সদায় সমাজত দুখীয়া আৰু মানে পিছপৰা শ্ৰেণীৰে সদায় শোষণ হৈ থাকে আৰু সেই মই আহ্বান জনাও যে জাতিভেদৰ পৰা আৰম্ভ কৰি উচ্চ নিচ ভাৱ আপোনালোকে বাদ দিয়ক লগতে শেষত মই সকলোলৈকে আহ্বান জনালো যেন কিতাপখন পঢ়ক কিতাপখন পঢ়িলে কিতাপৰ আসল মজাটো পাব আৰু আপোনালোকে মোক কমেন্ট বক্সত কৰি গৈ জনাব যে আপোনালোকে কিতাপখন পঢ়িছেনে আৰু শেষৰ টুকুৰাত মাটিকন আমাৰ সনাতনে ৰখেশ্বৰক একেবাৰে দিলে নে ৰখেশ্বৰে সদায় দুৰ্ভগীয়া হৈ জীৱন যাপন কৰিব লগা হ'ল হয়তো আমাৰ সমাজত এনেকুৱা কাহিনী সদায় দেখিবলৈ পোৱা যায় আৰু এটা সময় আছিল যিটো সময়ত আমাৰ কৃষকে মানে খাদ্যৰ অনাটনত নিজেই আত্মহত্যা কৰিব লগা হৈছে বহুতেতো এনেকুৱা হয় যে দেশৰ বাবে বা দহৰ বাবে চাউল বা খেতি যোগান কৰাৰ পাছতো নিজেই কিন্তু দুবেলা দুমুঠি খাবলৈ নাপায় পেটত গামোচা বান্ধিবলগীয়া হয় সেই এই কৰুণ পৰিস্থিতিক লৈ যি ধৰণে এক মানে আমোদজনকভাৱে আমাৰ ৰাজনৈতিক নেতাসকলৰ ভাবে যেনেকৈ মানে ইয়াত প্ৰতিফলিত কৰিছে হয়তো সকলোৱে কয় যে লংকা পালে সকলো ৰাৱণ হৈ যায় সেয়ে মই আহ্বান কৰো আপোনালোকে সকলোকে সহায় সহযোগিতা কৰি যাওক লগতে মোৰ চেনেলটোক ইমানখিনি মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ মোকো যাতে এনেকৈ মৰম দি আগবাঢ়ি যায় মোকো আগুৱাই লৈ যায় তাৰ বাবে ধন্যবাদ সেয়ে আজিলৈ মোৰ ভিডিঅ'টো শেষ কৰি আপোনালোকৰ পৰা বিদায় মাগিছো ধন্যবাদ নমস্কাৰ